আৰু আমি পুৰা পৰিয়াল চৰিয়াত ধুই ল'লোঁ এতিয়া চাকি থাকি ল ৰ'ব মানে এখন মনা লৈছোঁ ৰ'ব দেউতা আহিয়ে পোৱা সেইকাৰণে ৰখি আছোঁ এতিয়া চাকি থাকি ল ৰ'ব মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক দস্তো আজি ভিডিঅ'টো ধামাকা হ'বলৈ যাই আছে দস্তো ভিডিঅ'টো এণ্ড নকৰিব চাই থাকিব ভিডিঅ'টো বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ চাইগ'লে আপোনালোকে জানি সেইকাৰণে কালি না পৰিদিনা গ'লোঁ ডেৰাগাঁও ভিডিঅ'টো আপোনালোকে চাইছে এদি গম পাইছে পৰিদিনা গৈছিলোঁ আমি ডেৰাগাঁও আজি যাবলৈ গৈ আছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰ আজি তাকে যাম মহামৃত্যুঞ্জয় মন্দিৰত যাম সকলো যাব মামা মামী বাবু মই দেউতাও হৈছে কালি পূৰা একদম ৰাতিপুৱা আহি পাইছে ৰাতি আহি পাইছে পূৰা একদম কষ্ট হৈছে দেউতাৰো তেতিয়া পূৰা গাড়ীখন ধুই দিছোঁ মই এতিয়া পূৰা চবেই অলবাৰ হৈছে লাহে লাহে চবেই উঠছি চাওঁ বলক কোনে কি কৰি আছে চাওঁ বলক এটা কথা আজি আমি বহুত দূৰ যাওঁ আৰু আপোনালোকে প্লিজ ভিডিঅ'টোত লাইক কৰি দিব সেনেকুৱা আৰু মই ভ্ৰমণ কৰা ভিডিঅ' দি থাকিম আৰু এতিয়া চাই বলক কোনে কি কৰিছে মই পূৰা ওলাই গ'লোঁ দস্ত মই পূৰা একদম ওলাই কিনে ৰেডি এতিয়া মামী আৰু মাহঁতে ওলাই মানুহসকল এইটো হ'ল বাবু হাই বাবু উঠা বাবু আৰু এইটো হ'ল মামী আৰু এইটো দেউতা যা ওলাইছে ৰ'ব দেউতাই আৰু তোমাৰ এইটো মামা এতিয়া আমি অলপমান দেৰি কৰি যাম আৰু মামা আৰু বাবু গা ধুব আছে মামা আৰু গা ধোৱাৰ পিছত অলব চবেই ওলাই আছে আৰু এটা বস্তু কৈছোঁ ৰ'ব মোৰ চুলিকেইডাল চাওকচোন আগবাৰ এনকৈ লিলে কি যেন আহি থাকে দেখোন কাৰণ কি কৈছোঁ এই ষ্ট্ৰেট মাৰা এনকৈ যে যা পিছলি সেই মাৰিছিলোঁ ৰ'ব মই ভাবিলোঁ জেল নামৰো জেল চেল আজিকালি মাৰিব নাই সেই মাৰা কাৰণে সেইকাৰণে আহি গ'ল আৰু মানুহসকল এতিয়া চবেই ওলাই আছে কাৰণ চবেই ব্যস্ত লাগি আছে পূৰা একদম টায়াৰত পূৰা একদম লাগি আছে যুদ্ধ চলাৰ দৰে হৈ আছে পূৰা একদম মেকআপ চেকআপ এই হ'ব টকাৰ আমি আৰু খাই নিলে আমি যাব হ'লোঁ চাক দেউতাই পূৰা গাড়ী চাড়ী উলিয়াই দিলাক এতিয়া মামীহঁত আহি আছে ৰ'ব সেই মামীহঁত আহি আছে এতিয়া মাই এতিয়া মোক ফটা লগাই লৈছোঁ এতিয়া চাক মাই উঠিলাক আমাৰ দৰ্জাখন মাৰি দিয়া দৰ্জাখন পটাপট মাৰা দৰ্জাখন মাৰক ৰ'ব মানে ইবাগৰ পৰা পূৰা গাড়ীগিলা আহি আছে না যদি লাগি যায় আমাকে ৰৈ দিব এতিয়া মই বহি লওঁ বাবু আগত বহি চাগৈ বাবুৰ লগত মই একেলগে বহোঁ ফাৰ্ষ্ট আমি সন্ধিয়ালৈ গেলি যাওঁ সন্ধিয়ালৈ পৰা মামীহঁতৰ মাহঁতৰ যাব সেইকাৰণে মামীহঁতৰ মাহঁতক উঠাব যাম মানে আৰু এখন গাড়ী ভাড়া কৰিছোঁ এতিয়া আমি সন্ধিয়ালৈ পূৰা এতিয়া আৰম্ভ কৰিলোঁ যাত্ৰাটো এতিয়া যাই আছোঁ ৰ'ব দোস্ত সন্ধিয়ালৈ গেলি যাত্ৰাটো আৰম্ভ কৰিলোঁ যাতে নগাঁৱত বুলি ভালে দোস্ত আমি এতিয়া মানে কি বুলি কয় হেলচা পামাত লাই কৰি হেলচা পামাত এতিয়া পূৰা যাই আছোঁ দেউতা চলি আছে বঢ়িয়া কৰি তো মানুহসকল ফাইনেলি আমি আহি পালোঁ সন্ধিয়ালৈ এতিয়া মানে মামীহঁতৰ মাকত ঘৰত গেলি যাওঁ ৰ'ব যাওঁ ৰ'ব পূৰা একদম নহ'লে দেৰি হৈ যাব না গাড়ীখন তাতে থৈ দিছে দেউতা আৰু ভাড়া গাড়ীখন আহিব ৰ'ব অলপমান দেৰি কৰি তাতে বাবু মই মামাই ভাত খাম মানে এই সেইটো ঘৰত দেখি না দোস্ত এতিয়া মানে মানুহসকল যাই আছোঁ ৰ'ব ভাতকেইটা খাই লওঁ তো নহ'ল এতিয়া যাই আছোঁ ৰ'ব আৰু ইয়াতে মানে মানে মামীৰ মাক আৰু দাইদাক ভায়াক যাব এতিয়া উঠাব আহিছোঁ ৰ'ব মানে মই ভাতকেইটা খাই লওঁ মানে মামাহঁতেও খাব নহয় ভাতকেইটা খাই কিনে যাম আল্লাই কৰি আৰু নহ'লে দেৰি বহুত দূৰ যাব আছে নগাঁও 200 কিলোমিটাৰ মানে 4 ঘণ্টা পূৰা লাগি যাব আৰামছে এতিয়া পূৰা ভাতকেইটা খাই লওঁ ৰ'ব এতিয়া দেউতা বা চিনা নাই তাতে গাড়ীখন থৈ কিনে আহিব ৰ'ব তো মানুহসকল ফাইনেলি ভাত চাত খাই আহিলোঁ ৰ'ব এতিয়া চবেই আহিছে চাক মাৰ মানে মামীৰ মাহঁতো হৈছে এতিয়া আমি এল্ট'খনত যাম আমাৰ গাড়ীখন যাম আৰু সেইখন ইক'খন ভাড়া গাড়ী এতিয়া এখনত আৰু লাহে কৰি বহি লওঁ ৰ'ব চাক চবেই আহিছে মামীও আহিছে মামা আহিছে এতিয়া আমি যাই আছোঁ চক বজাৰ পাৱাৰ ভিতৰত দি আহি আছোঁ এখন হ'ল ভাড়া গাড়ী এখন মামীহঁত আছে চবে আৰু আমি এতিয়া একদম আৰু মামা এতিয়া দেউতা মই এতিয়া আৰু এখন ভাড়া গাড়ী মামীয়ে তাতে যাই আছে ফাইনেলি আমি আহি পালোঁ শৰাইঘাট দলং
ব্ৰহ্মপুত্ৰৰ ওপৰত থকা শৰাইঘাট দলং আহি গ'লোঁ এতিয়া যাই আছোঁ মানে ভাড়া গাড়ীখন যে মামীহঁতে আছে সেইখন মানে শৰাইঘাট দলংখন এইমাত্ৰ পাৰ হৈছে আমি মানে তেল ভৰালোঁ সেইকাৰণে দেৰি হৈ গ'ল এতিয়া ব্ৰহ্মপুত্ৰ বহুত পানী বাঢ়ি গৈছে দেখাই নাপায় তাক পুৰা কি ধুনীয়া পাহাৰ চাহাৰ আছে এইবাৰ পৰা দেখা নাপায় এতিয়া যাই আছোঁ আৰু বহুত দূৰ আছে আৰু 192 মান আছে যাই আছোঁ মানুহ হ'ল দেউতাই চলি যাই আছে এতিয়া বঢ়িয়া কৰি যাই আছোঁ আমি এতিয়া চাওক জালুকবাৰী আহি পালোঁ জালুকবাৰী আৰু তলত আমি নামি যাওঁ তলত নামি গ'লে আমি আদাবাৰী চাইড মানে আমাৰ জৰুৰ তিনিআলি চাইড পাম আমি ওপৰত দি যাম মানে আমি নগাঁও যাম নহয় সেইকাৰণে আমি হাৱে হৈ যাম এতিয়া আমি ডাইৰেক্ট আমি টলগেটখন পাৰ হৈলোঁ টলগেটত মানে আমি ফাৰ্ষ্ট বনাইছোঁ সেইকাৰণে টলগেটখন চিৰিয়া লাগে আমাৰ টলগেটখন এতিয়া পাৰ হৈলোঁ সোণাপুৰ ফাৰ্মাৰ লাইব্ৰেৰী এতিয়া আমি হাৱে হৈ যাই আছোঁ এতিয়া উদয়পুৰ আছিলে চেৰপতিয়া যাই আছোঁ আপোনাৰ হাৱেদি যাইছোঁ তাৰে কাষতে কি ধুনীয়া পৰিৱেশ চাওক কি ধুনীয়া বাগিচা টাইপৰ চাওক পূৰা একদম ধুনীয়া গছ গছনি আৰু ইয়াৰে পৰা কি ধুনীয়া পাহাৰ শ্বিলং হেন লাগিছে অলপ চাওক গছ কি ধুনীয়া গছ গছনি চাওক আমি মানে মই কৈছিলোঁ আমি আহি আছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত ৰাতিপুৱাৰ পৰা আপোনালোক কৈছিলোঁ মানে পামেই আৰু বেছি দূৰ নাই কিন্তু ফাইনেলি আমি মহামৃত্যুঞ্জয় মন্দিৰ পাই গ'লোঁ সানি গেলি যাওঁ ৰ'ব ইয়াতে পূৰা পাৰ্কিং কৰিলোঁ গাড়ী চাড়ী ইয়াতে দেউতাই চলাক চাওক পূৰা মাহঁতে উঠিলাক ইয়াতে চাক দেউতাই থৈ দিছে এখন গাড়ী এতিয়া যাম মহামৃত্যুঞ্জয় মন্দিৰত আকৌ নকওঁ ডাইৰেক্ট চিনেমেটিক শ্বটত ফাৰ্ষ্ট দুটা ক্লিপমান চাই লওক তাৰে পিছত আপোনালোকৰ কথা হ'ব আহি পালোঁ দিয়ক বহুত কষ্ট হ'ল বহুত দূৰ মহামৃত্যুঞ্জয় মন্দিৰ আপোনালোক দেখাবলৈ ইমান কষ্ট কৰি আহিলোঁ আৰু আমাৰ ফুৰা প্লেনো আছিল আমি মহামৃত্যুঞ্জয় মন্দিৰত গ'লে যাওঁ ৰ'ব মানে ভাড়া গাড়ীখনো থৈ আছিল আৰু মই মাজতে ব্লক কৰা নহ'ল কাৰণ মই ভাড়া গাড়ীখনত মানে উঠাই গৈছিলোঁ নাই তাতে আমাৰ আধামান তাতে আহিছিলোঁ এতিয়া মহামৃত্যুঞ্জয় মন্দিৰত গ'লে যাওঁ ৰ'ব ৰস্তা পালোৱেই পাৰ্কিং কৰি দিলাক আৰু পাৰ্কিঙত কিন্তু পইচা নালাগে ৰস্তা ইয়াতে দি তো মানুহসকল আপোনালোকে চিনেমেটিক শ্বট কেতিয়া চাই কেনেকুৱা পালে জনাব আৰু এতিয়া মহামৃত্যুঞ্জয় মন্দিৰটো চাওকচোন মোৰ পিছফালে আছে এতিয়া আমি পূৰা ভৰি হাত চৰি হাত ধুই লওঁ আৰু মহামৃত্যুঞ্জয় মন্দিৰ বহুত দূৰৰ পৰা দেখা পায় আমি ৰাস্তাইদি যেতিয়া আহি আছোঁ তেতিয়াতো দেখা পাইছোঁ আৰু এতিয়া আমি পূৰা ভৰি হাত চৰি হাত ধুই লওঁ আৰু এটা কথা এতিয়া হেলিপেডো আছে হেলিপেড দুটা আছে মানে মুখ্যমন্ত্ৰী আহিলে এতিয়া হেলিকপ্টাৰেদি নামি এতিয়া পূৰা ফাইনেলি পূৰা ফুৰিয়া চৰিয়া ধুই ল'লোঁ এতিয়া পূৰা চাকি তাকি জ্বলাওঁ ৰ'ব মানে চাকি তাকি কিনি লওঁ দেউতা আৰু মানে ধুতি লৈ হৈছিলে ধুতিখন পিন্ধিব এতিয়া তো আমি পিন্ধিব গৈছে নেকি ৰখি আছোঁ সেইকাৰণে আহিব ৰ'ব আৰু এতিয়া চাকি তাকি কিনি লওঁ ৰ'ব মাতি আছে বোলে আহক আহক তাক কিনি লওঁ আৰু এইটো মহামৃত্যুঞ্জয় এতিয়া আমি চাকি তাকি পূৰা জ্বলাই আছোঁ থাল কিনিলোঁ ৰ'ব চাকিৰ থাল 100 টকা এতিয়া পূৰা চাকি তাকি জ্বলাওঁ সেয়া কৰোঁ চাকি তাকি জ্বলাই তাৰে পিছত মেইন মন্দিৰত যাম মানে মহাদেৱৰ মন্দিৰত ইয়াতে চাকি তাকি জ্বলাই লওঁ ৰ'ব মানে চাকি তাকি পূৰা জ্বলা হৈ গ'ল এতিয়া
মাই মানে ধূপ জ্বলাই দিলাক ধূপ জ্বলাই দিব মই চাকি তাকি জ্বলাই দিলোঁ আৰু দেউতাই আমাকে জ্বলাব দিলোঁ বোলে তোৰ নাক জ্বলালি বোলে সেনেকৈ ক'লে এতিয়া আমি আৰু তাকে যাম মহাদেৱক সেৱা কৰিবলৈ যাম এতিয়া মাছ ধূপখিনি জ্বলোৱাৰ পিছতে মহামৃত্যুঞ্জয় মন্দিৰৰ মানে মেইন মন্দিৰত জ্বৰ গেটেদি যতে ইয়াতে পদুম ফুল আছে চাওক ইয়াতে কি ধুনীয়া পদুম ফুল বাপৰে পানীৰ ওপৰত পদুম ফুল আৰু কি লাগে দোস্ত এতিয়া যাওঁ ৰ'ব বেয়া গৰম চাকি পদুম ফুল চাইডে এইটো এই তিনিটাতো পদুম ফুল আছে আৰু এই তিনিটাতো পদুম ফুল এই তিনিটা মানে পুখুৰী বুলিয়ে কওঁ আৰু গাঁৱলীয়া ভাষা তিনিটাতো পদুম ফুল আছে এতিয়া যাওঁ বেয়া গৰম ফাইনেলি আমি যাওঁ এতিয়া ফাইনেলি আমি মহামৃত্যুঞ্জয় মন্দিৰত বুলি যাইছোঁ চিৰি দি উঠি যাইছোঁ ৰ'ব বেছি দিন যাই আছোঁ পাই গ'লোঁ এতিয়া মহামৃত্যুঞ্জয় মন্দিৰৰ এইখিনি ওপৰৰ ভাগ এইখিনি পাই গ'লোঁ অ' মাই গড এতিয়া পাই গ'লোঁ ৰ'ব এতিয়া আৰু মেইন মন্দিৰটোৰ ভিতৰত যাই যোনখিনি মানে ওপৰৰ ভাগ আছে ভাগত থিয় হৈছোঁ ৰ'ব এতিয়া মানুহগিলা মানে বহি আছে যোনবিলাক পুৰেত থাকে সেই পুৰেতগিলাই মানে ভাত খাব গৈছে নেকি সেইকাৰণে ইয়াতে বহি আছোঁ মানে এইমাত্ৰ আহি কিনে থিয় হৈছোঁ যেতিয়া পুৰেত আহে তেতিয়া তাৰে ভিতৰত যাম ৰ'ব এতিয়া এনে ইয়াতে ভিউ চাই আছোঁ চাওক এটা ওপৰৰ পৰা বঢ়িয়া লাগে কৈছোঁ না আল্টিমেট আপোনালোকে যদি চকুই দি চাই আচলি কৰি আহি কিনে ভিউটো তেতিয়াহে মজা ল'ব পাৰিব এতিয়া চাওক মোৰ কেমেৰাটো বেছি ভিউ ল'ব নোৱাৰিব যদি যিমান পাৰে সিমান দিবলৈ চেষ্টা কৰিছোঁ ভিউ চাওক আমি তাৰে ভিতৰত যাম ৰ'ব অলপমান দেৰি কৰি আৰু যদি আপোনালোকে আহিব পাৰে নগাঁৱত মহামৃত্যুঞ্জয় মন্দিৰ আছে আপোনালোকেতো জানেই পূৰা পপুলাৰ চবে জানে মহামৃত্যুঞ্জয় মন্দিৰ যদি নাজানে নগাঁৱত আছে মহামৃত্যুঞ্জয় মন্দিৰ আপোনালোকে আহিব পাৰে আহিব আমিও হৈছোঁ বঢ়িয়া লাগে আহি কিনে মহাদেৱৰ মন্দিৰ এতিয়া এনেই প্ৰদক্ষিণ কৰি আছোঁ ৰ'ব আৰু মহামৃত্যুঞ্জয় মন্দিৰৰ যোনটো শিৱলিংগ আছে তাতে ফাটমেলা আনিছে দেখোন কিয়বা নিউজতো পাইছিলোঁ কিন্তু কি নাজানো এতিয়া নিউজত পাইছিলোঁ যে ফাট মেলিছে এই ভোলানাথৰ শিৱলিংগটো এতিয়া কি বা ফাটমেলা কিন্তু মই দেখিছোঁ কিন্তু ফাটমেলা এতিয়া কি নাজানো কিন্তু কি বা আৰু মানুহৰ মই এটা লক্ষ্য কৰিছোঁ যে ইয়াতে বহুত পাৰা আছে কৈছোঁ না বহুত পাৰা আছে এইমাত্ৰ 8 জাক পাৰা উৰি গ'লোঁ ভিডিঅ' বনাব নহ'ল কাৰণ মই ভিডিঅ' এপ ভিডিঅ' কৰিবাৰে নহ'ল সেইকাৰণে যেতিয়া মই দেখা পাওঁ পাৰগিলা উৰি যাওঁ তেতিয়া ভিডিঅ' বনাম ৰ'ব এইখন দ্ৰোণ দেখিছেনে এইখন দ্ৰোণ মই বেলেগে উৰিছে এইখন ক'ত গ'লে হাও পাদ্দক দ্ৰোণ কয় যাই থাকক আমাৰ ভিডিঅ' আমি বনাইছি না দোস্ত এইখন দেখছি না দোস্ত দ্ৰোণ এখন টকাৰ লেবেল মাৰি আছে বা লেবেল নাথাকে তাৰ দ্ৰোণটো সি পাচ্ছা না লেবেল তাৰ মোৰ দ্ৰোণখিনি ছাবস্ক্ৰাইব কৰিব তেতিয়া মোৰ লেবেল মাৰিব পাৰিম দিয়কচোন মানুহ হ'ল এতিয়া নাই বহি আছোঁ ৰ'ব মানুহ হ'ল ইয়াতে সোমাব দিব ৰ'ব অলপমান দেৰি কৰা আৰু মানুহগিলা লাইন ধৰিব ধৰিছে আৰু যাবাৰ হ'ব বোধহয় আৰু দোস্ত এটা আপি ব্লগ বনাইছে সেই কি দ্ৰোণ এটা লেবেল বাদ দৰকাৰ এতিয়া পৰা লাইন চাইন ধৰিব ধৰিছে আমি লাইন ধৰা নাই যেতিয়া খুলিলে ডাইৰেক্ট লাইনত সোমাম ইত্যাৰ পৰা লাইন ধৰিলে আৰু ৰখি থাকিব লাগিব না বহুত সময় এই গৰমখনত আৰু মানুহ হ'ল চাওক কি ধুনীয়া প্ৰকাণ্ড শিৱলিংগ আৰু শিৱলিংগৰ এই তাতে দেখিছি না এই মোৰ বা চাওক বাপৰে কি ডাঙৰ মোৰ বা কেমেৰা কিন্তু সৰু দেখিব পাৰি কিন্তু মস্ত ডাঙৰ মোৰ বা চাওক আৰু কিন্তু ফাট মেলিছে দেখিছি না আৰু কি প্ৰকাণ্ড শিৱলিংগ চবেই জানে দিয়কচোন প্ৰকাণ্ড শিৱলিংগ মহামৃত্যুঞ্জয় মন্দিৰ আপোনালোকে আহিব বঢ়িয়া লাগিব আমাৰে মনটো বহুত সুখ লাগি গ'ল চাওক কি প্ৰকাণ্ড শিৱলিংগ মানুহ হ'ল চাওক এতিয়া লাইন ধৰিব ধৰিছে এতিয়াৰ পৰা চাওক পূৰা লাইন ধৰিব ধৰিছে এই গৰমখনত কোনে লাইন পাতি ৰাখিব চাওক লাইন পাতিব ধৰিছে বাপৰে মস্ত আৰু দেউতাক মই ভিডিঅ' বনাব গৈছে চাওক মস্ত প্ৰকাণ্ড লাইন ক'ৰ পৰা লাইন আমি লাইনত দিলোঁ কথা নাই এই লাইন পাতিব নোৱাৰি দিয়ক মস্ত গৰম আৰু প্ৰদক্ষিণ কৰা নহ'ল আৰু মাত যেতিয়া বহি আছে মন্দিৰৰ আউটলাইন যেনেকৈ বাহিৰৰ দৃশ্য চাওক কি ধুনীয়া বাহিৰৰ দৃশ্যখিনি কি ধুনীয়া পৰিৱেশ
মানুহ হল এতিয়া এনে বহি আছোঁ ৰ'ব চিৰিত বহি আছোঁ এনে চিৰিত বহি আছোঁ ৰ'ব কি ধুনীয়া বতাহ মাৰি আছে হাল চাহ মাছ অলপমান দেৰি কৰি নহ'লে লাইনত ধৰিব লাগিব আৰু বহি আছোঁ ৰ'ব কি ধুনীয়া বতাহ মাৰি আছে ধুনীয়া পৰিৱেশৰ মাজত শুই আৰু ৰখি আছোঁ ৰ'ব সেয়া কৰি লগ যেতিয়া মানুহ শুনিছিল তাৰপিছত মানুহ তেতিয়াৰ পৰা লাইন ধৰি আছোঁ ফাইনেলি কেইটাই পাওঁতা হৈছে সেইখন গেট এতিয়া সোমাম ৰ'ব আৰু কেইটামান মানুহ যাব আছে আৰু এতিয়া মানুহটোৰ পুৰা সেৱা চেৱা কৰি আহিলোঁ চব পুৰা ফটা লগাইছিলা ফুলো ল'লোঁ এতিয়া কিবা খাম বোধ তাৰপিছত তাত যাম ঘৰত আৰু বহুত দূৰ যাব লাগিব না কেনে যাম এতিয়া সেৱা চেৱা কৰিলোঁ ৰ'ব এতিয়া ঠাণ্ডা এটা খাওঁ ৰ'ব মস্ত পিয়াহ লাগিছে বহুত পিয়াহ লাগিছে সেইকাৰণে ঠাণ্ডা খাই মাহঁত তাতে থাকক সেইকাৰণে মই এতিয়া ঠাণ্ডা এটা খাওঁ ৰ'ব পানী বটল আনিব নহয় আৰু ঠাণ্ডা পানীও নাই এতিয়া সেইকাৰণে ঠাণ্ডা পানী নাইবা কিবা এটাহে খাওঁ মাজা চাজা নহ'লে আমি তলত গিলে আছিলোঁ ৰ'ব ঠাণ্ডা ঠাণ্ডা খাবা একেবাৰে কি ধুনীয়া কৰি দেখা পাইছা নিজৰ মন্দিৰটো যতে যেতিয়া উঠিম এনেকৈ যতে টিকা ফাটি যাব মানে ভৰি টিকা ফাটি যাব তেতিয়াৰ পৰা ফাটি তেতিয়া আয়ো গেলাক নহ'লে আমি তলত গিলে আছিলোঁ ৰ'ব ঠাণ্ডা ঠাণ্ডা খাবা একেবাৰে কি ধুনীয়া কৰি দেখা পাইছা নিজৰ মন্দিৰটো যতে যেতিয়া উঠিম এনেকৈ যতে টিকা ফাটি যাব মানে ভৰি টিকা ফাটি যাব তেতিয়াৰ পৰা ফাটি তেতিয়া আয়ো গেলাক ফাইনেলি আমি এতিয়া যাব আনিলোঁ পুৰা ভাত চাত খাই দিলোঁ এতিয়া শিৱলিংগৰ পৰা বাই যাওঁ ভালে এতিয়া আৰু ঘৰত পাই যাই পাওঁ এতিয়া ঘৰ পাওঁ এতিয়া ঘৰ যাওঁ এতিয়া আৰু ঘৰত যাওঁ এখন গাড়ী গ'লে এতিয়া আমিও যাওঁ এইখন বস্তু মানুহ হ'ল ফাইনেলি আমি ৰহা টোল গেট পাই গ'লোঁ আৰু আমি ৰহা টোল গেটত পইচা দিব নালাগে কাৰণ ফাৰ্ষ্টে ৰিচাৰ্জ কৰি লৈছোঁ সেইকাৰণে এতিয়া ডাইৰেক্ট যাব দিব চাব পইচা নলয় চাব ৰখক আকৌ নকা চাই থাকক আৰু পইচা নলয় ডাইৰেক্ট যাব দিব আমি আহিছিলোঁ এতিয়া চাক কি বানপানী গ'ল অলপ সময় পুৰা বৰষুণ মাৰিছিল অলপ সময় বৰষুণ মাৰাতে গুৱাহাটীৰ পৰিৱেশ চাক পুৰা পানী বানপানী গ'ল অলপ সামান্য বৰষুণ মাৰিছিল বেছি 5 মিনিট 10 মিনিট বৰষুণ মাৰিছিল পুৰা বানপানী মই ভিডিঅ' বনাই লৈছিলোঁ বহুত বানপানী এৰি থৈ আহিলোঁ বাপৰে অলপ সময়ৰ কাৰণে বৰষুণ মাৰিছিল চেছ বাপৰে এতিয়া অলপমান কমিলে আৰু চাক দোস্ত পানী অ' মাই গড অলপ সময়ৰ কাৰণে বৰষুণ মাৰা গোটাই গুৱাহাটীখন চেছ চাপ পানী ঐ ভিজিলোঁ চাপ পানী বাদ এতিয়া যাই আছোঁ অকল চাক ঐ পানীৰে তলত মই অনুভৱ কৰিছোঁ ভৰিখন যাতে সেইখিনি জেগাত ইমান পানী আছিল ইমানটো যিখন আৰম্ভ কৰিছিলোঁ ক্লিপটো পানী চাক এই যোনখন ছাছপেনশ্যন থাকে যোনটো ওপৰত বেগ থাকে সেইখিনিত লাগি গৈছিল পানী চাক বাদ দিছোঁ পানী এডাল গুৱাহাটীখনতো পানী আগৰ স্কুটিখন চাকচোন স্কুটিখন যি থৈছে একদম ভৰি দিয়ে স্কুটি ভৰি দিয়াক গেলি পানী আহিছে কিছুমান দেখিছোঁ আৰু এতিয়া গোটেই পানী
বানপানী চাওক ঐ চব পুৰা একদম ভৰ্তি বানপানী দি এতিয়া আমি লখৰাই বনাই পুৰা ফাঁচি 2 ঘণ্টা আমি ইয়াতে বহি আছোঁ গাড়ীৰ ভিতৰত 2 ঘণ্টা ইয়াতে বহি আছোঁ এতিয়া আৰু কিমান আৰু ভাত থাকিব লাগে নাজানো আৰু এতিয়া যাই আছোঁ ঐ পানী চাওক कितनी बना पानी शाक दोस्तों